নমস্কাৰ প্ৰতিদিন টাইমৰ প্ৰাইম টাইম বাতৰিলৈ আপোনালোকক স্বাগতম জনাইছো আৰু বাতৰি আৰম্ভ কৰিছো আজিৰ দিনটোৰ আটাইতকৈ চৰ্চিত বিষয়টোৰে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ব্লুপ্ৰিণ্ট সজা হৈছে 5 কোটি টকাৰ বিনিময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা ইতিমধ্যে ফখৰুদ্দিন আলী আৰু পৱন আলী নামৰ দুজন লোকক চিনাক্ত কৰা হৈছে আৰু এই দুজন লোকেই হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপিত হৈছে কংগ্ৰেছ নেতাৰ পৰা হত্যাৰ বাবদ বিচাৰিছিল ধন তৰুণ গগৈ ৰকিবুল হুছেইন ৰিপুন বৰা আৰু দুলু আহমেদৰ পৰা বিচাৰিছিল 5 কোটি টকা চাৰিজন নেতাৰ পৰা এছএমএছ যোগে ধন বিচাৰিছিল এই দুইজন লোকে 3 ডিসেম্বৰত আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল কংগ্ৰেছ নেতৃত্বই আৰু ফখৰুদ্দিন আলী আৰু পৱন আলীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বাস্থ্য মন্ত্ৰীক হত্যা কৰিব বিচৰা দুজন স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বুলি হেহতীয়া কিছু তথ্য পোৱা গৈছে জিএমচিএইচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এই দুইজন আৰু হাজুত ঘৰ ফখৰুদ্দিন আলী আৰু পৱন আলী আমি পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ আটাইতকৈ চাঞ্চল্যকৰ খবৰটো কিছু দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো ৰাজ্যৰ বিত্তমন্ত্ৰী স্বাস্থ্য মন্ত্ৰী তথা শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ হত্যাৰ ব্লুপ্ৰিণ্ট সজা হৈছে 5 কোটি টকাৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰা হৈছিল আৰু ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে দুজনকৈ অভিযুক্ত ফখৰুদ্দিন আলী আৰু পৱন আলী কংগ্ৰেছ নেতাৰ পৰা হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ বাবদ ধন বিচাৰিছিল এই দুইজন ফখৰুদ্দিন আলী আৰু পৱন আলীয়ে আৰু ইতিমধ্যে চৰ্চাত আহিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইন লগতে ৰিপুন বৰা আৰু দুলু আহমেদৰ নাম কাৰণ এই চাৰিজন নেতাৰ পৰা 5 কোটি টকা বিচাৰিছিল এই দুইজন অভিযুক্তই ইতিমধ্যে চাৰিজন নেতাৰ পৰা এছএমএছ যোগে এই ধন বিচৰা বুলি খবৰ আহি পৰিছে 3 ডিসেম্বৰত অৱশ্যে এই সমগ্ৰ ঘটনা সম্পৰ্কত আৰক্ষীক অৱগত কৰিছিল কংগ্ৰেছ নেতৃত্বই আৰু ইতিমধ্যে ফখৰুদ্দিন আলী আৰু পৱন আলীক গ্ৰেপ্তাৰ কৰা হৈছে স্বাস্থ্য মন্ত্ৰীক হত্যা কৰিব বিচৰা দুজন স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে দুইজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ইতিমধ্যে আৰু এটা হেহতীয়া খবৰ আহিছে হাজুতেই ঘৰ ফখৰুদ্দিন আলী আৰু পৱন আলী আৰু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছো এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি মন্তব্য আগবঢ়াইছে তাৰ পিছত আমি যাম অন্য কিছু বক্তব্যলৈ দুজন ব্যক্তিয়ে এটা পৰিকল্পনা কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে হত্যা কৰে আৰু এই হত্যা কৰাৰ বিনিময়ত তেওঁলোকে 5 কোটি টকা বিচাৰি চাৰিজন ব্যক্তিলৈ এছএমএছ কৰিছিল এই গোটেইখিনি যেতিয়া তথ্য আমি পালোঁ তাৰপিছত আমি এটা অনুসন্ধান কৰি তেওঁলোকক আমি আটক কৰিলোঁ আটক কৰাৰ পিছত তেওঁলোকৰ পৰা এটা মোবাইল ফোন আমি জব্দ কৰিলোঁ এই মোবাইল ফোনটোত আমি কিছুমান এছএমএছ পালোঁ যিটো আমাৰ তথ্য আমি প্ৰথমতে পাইছিলোঁ এইখিনি আমি এছএমএছ তাত পাইছোঁ চাৰিজন ব্যক্তিলৈ এছএমএছ পঠিয়াইছিলে একেটা এছএমএছ চাৰিজন ব্যক্তিক পঠিয়াইছিলে আৰু ব্যক্তিকেইজন তেওঁলোকৰ কৰ্মতে আৰু তেওঁলোকৰ আমি ডিটেইলছ কল ডিটেইলছ যেতিয়া তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ ডিটেইলছখিনি চালোঁ এজনৰ তৰুণ গগৈ নামত পঞ্জীয়ন হৈ আছে এটা ফোন নম্বৰ ৰকিবুল হুছেইনৰ নামত পঞ্জীয়ন হৈ আছে এটা ফোন নম্বৰ দুলু আহমেদ নামত পঞ্জীয়ন হৈ আছে আৰু আনটো 4 নম্বৰ ফোনটো অভিযুক্তই কোৱা মতে সেই ফোনটো ৰিপুন বৰাৰ ফোন আৰু তাত যিটো এছএমএছ লিখিছে তেওঁলোকে তাতে ৰিপুন বৰা বুলি সম্বোধন কৰা আমি দেখা পাইছোঁ তেওঁলোকে ক'ত ঘৰ আৰু কি কৰে তেওঁলোকৰ হাজু থানা অন্তৰ্গত আলিকাষ নামৰ ঠাইটুকুৰাৰ বাসিন্দা আৰু এই সন্দৰ্ভত আমি হাজু থানাৰ এটা কেছ ৰুজু কৰি আমি তদন্ত আৰম্ভ কৰিছোঁ আৰু বাকী যদি আমি কিবা তথ্য আৰু পাওঁ তেতিয়া আপোনালোকক আমি উক্ত সময়ত উচিত সময়ত আমি আপুনি গোটেইখিনি বস্তু সংগঠনৰ কিবা জড়িত আছে বুলি পাইছে সংগঠনৰ একো তথ্য আমি এতিয়ালৈকে পোৱা নাই তেওঁলোক কিবা সংগঠন বা কাপোৰকে যিটো কৈছে যে সন্ত্ৰাসবাদ সংগঠনৰ সদস্য তেনেকুৱা ধৰণৰ আমি তথ্য আমাৰ হাতত এতিয়ালৈকে নাই তেওঁলোকৰ নাম বুজো এজনৰ নাম ফখৰুদ্দিন আলী আৰু এজনৰ নাম পৱন আলী আৰু এই সন্দৰ্ভত ইতিমধ্যে যথেষ্ট কিছু ৰহস্য উদ্ঘাটন হৈছে কাৰণ সঁচাকৈ এই দুইজন কৰ্মচাৰী জিএমচিএইচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যদি হয় তেন্তে এই ভয়ংকৰ ব্লুপ্ৰিণ্ট তেওঁলোকে কেনেধৰণে ৰচনা কৰিলে নিশ্চয়কৈ ইয়াৰ আঁৰত আৰু কোনো চক্ৰ জড়িত থাকিব পাৰে সেয়া যিয়েই নহওক কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা ৰচনা কৰাৰ সন্দৰ্ভত ইতিমধ্যে 4গৰাকীকৈ জ্যেষ্ঠ কংগ্ৰেছীৰ নাম সাঙুৰ খোৱাৰ পিছত এই ঘটনা সন্দৰ্ভত প্ৰতিদিন টাইমৰ আগত প্ৰথমবাৰলৈ মন্তব্য আগবঢ়াইছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে তেওঁৰ ভাষ্য যে মোবাইলত এছএমএছ এটা লাভ কৰাৰ পিছতেই ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধানক এই সমগ্ৰ ঘটনাটো সন্দৰ্ভত তেওঁ অৱগত কৰিছিল কি কৈছিল প্ৰাক্তন মন্ত্ৰীগৰাকী এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ এটা মেছেজ পালোঁ যেটো খুব অবজেকশনেবল আৰু এই কথা পোৱাৰ লগে লগে মই আমাৰ লিডাৰ CLP লিডাৰ দেৱত খাইকে তাত আছিলে আৰু লগে লগে মই
DGPক জনালোঁ। DGP সেই সময়ত খুব ব্যস্ত আছিলে। ব্যস্ত থকাৰ কাৰণে আমাৰ উপৰাষ্ট্ৰপতি অহাৰ কাৰণে তেওঁ অলপ দেৰি পিছত কৰিব ক'লে। মই সেইদৰে অলপ দেৰি পিছত কৈ তেখেতক যিটো কণ্টেণ্ট যিদৰে মেছেজটো দিছিল সেইটোও দি দিলোঁ আৰু যিটো নাম্বাৰৰ পৰা আহিছিল সেই নাম্বাৰটো মই দিলোঁ আৰু তেখেতক মই কৈ দিছোঁ যে এইখন আপুনি GD বুলি জেনেৰেল ডায়েৰী ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনাক এণ্ট্ৰি কৰিবৰ কাৰণে মই অনুৰোধ কৰিলোঁ আৰু এইটো যাতে আপোনাৰ কঠোৰ ব্যৱস্থা লয় তাৰ কাৰণে মই আৰ্জি জনালোঁ আৰু দিল্লীৰ পৰা আহিয়ে মই তেখেতক আকৌ ফোন কৰি ক'লোঁ যে এই বিষয়ে মই কিবা কৰিবলগীয়া আছে নেকি তেওঁ ক'লে নহয় মই ইনভেষ্টিগেশ্যন কৰি আছোঁ মই এইটো আপোনাৰ কিবা এটা ৰিজাল্ট পাম যেন লাগিছে আজি আপোনালোকৰ যোগেদি জানিলোঁ যে এইটো ৰিজাল্ট এটা পাইছে আৰু কেৱল প্ৰাক্তন মন্ত্ৰীজনেই নহয় এই সমগ্ৰ ঘটনাৰ সৈতে বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰো নাম সাঙুৰ খাইছে এই সন্দৰ্ভত ৰিপুণ বৰাইনো কি ক'লে চাওঁ মুহূৰ্তত গম পালোঁ এতিয়া আধা ঘণ্টাৰ আগত মই এই কথাটো আগতে গম পোৱা নাছিলোঁ আৰু আধা ঘণ্টাৰ আগত গম পাইছোঁ আৰু এইটো কথা অতি মানে আচৰিত কথা গম্ভীৰ কথা আৰু এইটো কোনোবাই নিশ্চয় ষড়যন্ত্ৰ কৰিছে আৰু মই এইটোৰ ওপৰত CBI এনকুৱাৰী ডিমাণ্ড কৰিছোঁ আৰু CBI ইমিডিয়েট এনকুৱাৰী কৰিব লাগে আৰু ইয়াৰ সত্য উদ্ঘাটন কৰিব লাগে গোটেই কথাখিনি তদন্ত হ'ব লাগে যে কাৰোবাৰ অস্ত্ৰ হিচাপে এওঁলোক ব্যৱহৃত হৈছে নেকি তৃতীয় পক্ষৰ উচতনি তেওঁলোকে এই কাম কৰিছে নেকি এইটোৰ এটা তদন্ত হ'ব লাগে আৰু মই ভাবোঁ CBI যদি তদন্ত হয় তেতিয়াহ'লে এই গোটেই সত্য কথাবিলাক পোহৰলৈ আহিব আৰু মই নিজে এই কথাটোক তীব্ৰ গৰিহণা দিছোঁ আৰু অতি সোনকালে উচ্চ পৰ্যায়ৰ তদন্ত CBI তদন্ত দাবী কৰিছোঁ গতিকে স্পষ্টীকৰণ দিছে বৰ্তমান সময়ত ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে তেওঁলোকৰ স্পষ্টকৈ কৈছে যে তেওঁলোকে যেতিয়াই এই SMS-সমূহ পাইছিল তেতিয়া তেওঁলোকে আৰক্ষীক অৱগত কৰিছিল আৰু আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰি বৰ্তমান সময়ত এই দুইজন লোকক ফকৰুদ্দিন আলী আৰু পৱন আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অৱশ্যে তেওঁলোকৰ পৰা কেনেধৰণৰ তথ্য লাভ কৰিছে এই মুহূৰ্তত আৰক্ষীয়ে ৰাজহুৱা কৰা নাই হয়তো এই সমগ্ৰ ঘটনাৰ সৈতে আন এটা দিশো জড়িত হৈ আছে সেয়া শীঘ্ৰেই আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কিন্তু এই ঘটনাই বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে